আই লক্ষ্মীক সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেৱী হিচাপে মনা যায়। বিশেষকৈ শুক্ৰবাৰৰ দিনটো দেৱী লক্ষ্মীৰ প্ৰতি উৎসৰ্গিত আৰু মনা যায় যে শুক্ৰবাৰে দেৱী লক্ষ্মীৰ পূজা কৰিলে অৰ্থ ধন সংক্ৰান্তীয় সমস্যা দূৰ হয় বুলি। শুক্ৰবাৰৰ সন্ধ্যা দেৱী লক্ষ্মীৰ উপাসনা বা পূজা কৰাটো সৰ্বোত্তম বুলি মনা যায়। এনে কৰিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়, মতভেদ বা দুৰ্দশা নহয় আৰু ঘৰখনত নেতিবাচক শক্তি প্ৰভাৱো পৰিব নোৱাৰে। যদি আপুনিও আৰ্থিক সংক্ৰান্তীয় সমস্যাত পৰিছে তেন্তে নিশ্চয় শুক্ৰবাৰে লক্ষ্মী আইৰ পূজা কৰক। লগতে ঘৰখন আন কেইটামান বিষয়ত বিশেষ ধৰণে যত্ন লোৱাটো উচিত। শুক্ৰবাৰৰ সন্ধিয়া এইকেইটা কাম নিশ্চয় কৰিব লাগে আপুনি। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এন টাইম। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। প্ৰতি সন্ধিয়া ঘৰৰ মন্দিৰত আপুনি নিশ্চয় পূজা অৰ্চনা কৰে, কিন্তু শুক্ৰবাৰৰ সন্ধ্যা লক্ষ্মী আইৰ পূজা আৰু আৰতি কৰাৰ অন্তত আপোনাৰ ঘৰৰ মূল দুৱাৰত এগছি ঘিউৰ বন্তি জ্বলোৱাটো বিশেষ ফলদায়ক বুলি মনা যায়। এই ঘিউৰ বন্তিগছিত কপাহৰ পৰিৱৰ্তে ৰঙা ৰঙৰ সূতা ব্যৱহাৰ কৰাটো অধিক ফলদায়ক বুলি মনা যায়। ইয়াৰ কাৰণ হ'ল যে আই লক্ষ্মীৰ ৰঙা ৰংটো খুবেই প্ৰিয়। মনত ৰাখিব যে সূৰ্য অস্তৰ পিছতহে এই বন্তিগছি জ্বলোৱা হয়। মান্যতা আছে যে শুক্ৰবাৰৰ সন্ধ্যা ঘৰৰ মূল দুৱাৰত ঘিউৰ বন্তি জ্বলালে আই লক্ষ্মী সন্তুষ্ট হয়, ঘৰত ইতিবাচক শক্তি বৃদ্ধি হয় আৰু সুখ শান্তিৰ আনন্দেৰে এক পৰিৱেশ গঢ়ি উঠে। এই বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। লক্ষ্মী আইয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পায়। সেয়ে আপোনাৰ ঘৰ, কাৰ্যালয় তথা ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ যত্ন লওক। যেতিয়া আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যত্ন ল'ব, তেতিয়াহে আই লক্ষ্মী আপোনাৰ পূজাত প্ৰসন্ন হ'ব। আৰ্থিক উন্নতিৰ বাবে ঘৰত কেতিয়াও বিকল হৈ থকা ইলেক্ট্ৰনিক সা-সামগ্ৰী নাৰাখিব। পানীৰ টেপত পানী খোলা নাৰাখিব আৰু যদিহে আপোনাৰ ঘৰৰ কোনো পানীৰ টেপ বিকল হৈ তাৰ পৰা পানী নিৰ্গত হৈ আছে, তেন্তে অনতিপলমে তাক মেৰামতি কৰাওক। ঘৰৰ সকলো দুৱাৰতে তেল ব্যৱহাৰ কৰিব লাগে যাতে দুৱাৰ খোলাৰ সময়ত কোনো শব্দ নহয়। এনে কৰিলে দুৱাৰেদি লক্ষ্মী আইৰ প্ৰৱেশ হয় আৰু যদি দুৱাৰেদি শব্দ হয় তেন্তে লক্ষ্মী আইৰ প্ৰৱেশ বন্ধ হৈ পৰে। গতিকে আজিৰ ভিডিঅ'টোত আপুনি জানিলে যে লক্ষ্মী আইৰ আশীৰ্বাদ পাবলৈ কি কাম কৰিব লাগে। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।